মই আজি আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ যে ভিডিঅ'টো আপোনালোক ধৈৰ্য ধৰি প্লিজ শেষলৈ চাওক প্লিজ। মই ভিডিঅ'টো আপোনালোকক সকলোকে মই এটা ৰিকুৱেষ্ট কৰোঁ যে ফ্ৰেণ্ডছ গুড মৰ্ণিং ৱেলকাম বেক মাই ইউটিউব চেনেল বিকাশ ভাই। তো আজি মানে মই ভিডিঅ'টো মই সেইকাৰণে শ্বেয়াৰ কৰিব দিছোঁ সকলোকে। তো মোৰ টপিকটো হৈছে এই জেগাখিনি পানীখাতি ডাউন টাউন ৰেল গেট হয়। তো মানে ইয়াত যিটো জাম লাগে মানে একদম মানে কি ক'ম আৰু মানে ইয়াত যিটো প্ৰব্লেম আছে চলি আছে, যিমান জাম লাগে গেলা লাগে, এনেকুৱা প্ৰব্লেমত আপুনিও পৰিব পাৰে এদিন, ময়ো পৰিব পাৰোঁ এদিন। তো বুজি পাইছে কথাটো। তো মানে বহুত মানে বেয়াকৈ জাম লাগে এইখিনিত আৰু লেট হৈ যায়, সকলোৰে ডিউটি লেট হৈ যায় আৰু আপোনাৰ ধৰক কেতিয়াবা মেডিকেলৰ ইমাৰ্জেঞ্চি হয়। তো সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আমাৰ অসম চৰকাৰৰ ওচৰলৈ যায়, তো সোনকালে কিবা এটা ব্যৱস্থা হয়, মানুহখিনি আমি পাব্লিক যাতে এই প্ৰব্লেমটোৰ পৰা মুক্ত হওঁ, গম পাইছেনে? তো মই আগৰ ভিডিঅ' যিবিলাক এৰিছিলোঁ তাতেও মই এইটো আপোনাৰ এইটো টপিকৰ ওপৰত, কিন্তু পাব্লিকে মানে এইটো চোৱা নাই, গম পাইছেনে? তো মানে এইটো গম পোৱা নাই, তো মানে সেইকাৰণে এক্সট্ৰাকৈ এৰিব চেষ্টা কৰিছোঁ, এক্সট্ৰাকৈ দিছোঁ আজি মই কমপ্লিট মই এক্সট্ৰাকৈ দিছোঁ। তো ফ্ৰেণ্ডছ মই ভিডিঅ' বনাব গৈছিলোঁ বেলেগ কিবা অৰ্থ লৈ কিনে মই ভিডিঅ' বনাব গৈছিলোঁ। তো গৈ থাকোঁতে মানে কি দেখা পালোঁ, এনেকুৱা এটা চিটুৱেশ্যন দেখা পালোঁ। তো চব পাব্লিকে মানে চবৰে খং, সেই ইয়াতে কিবা এটা ব্যৱস্থা লওক, ই কৈ আছে সেই কিবা এটা ব্যৱস্থা লওক, ময়ো তাকে কৈছোঁ মানে ইমান লাম্বা। তো বলক মই ভিডিঅ'টো দেখাই আছোঁ আপোনালোকক। তো সেইকাৰণে মই মানে এইখিনি নিদি কিনে বাকী মোৰ যিবিলাক ভিডিঅ' আছিল তো সেইবোৰ নিদি মই এইটো ভিডিঅ' মই আগত শ্বেয়াৰ কৰিব চেষ্টা কৰিছোঁ আপোনালোকৰ মাজত। তো গম পাইছে, তো ভগৱানে হয়তো মোক সেইকাৰণে পঠাইছে সেইখিনি ঠাইলৈ। তো এই ট্ৰেইনখন আহিব বুলি চাক এনেকৈ মানে পাব্লিক ৰখি থাকিব লগা হৈছে, কাৰোবাৰ ইমাৰ্জেঞ্চি যিমানে যি নহওক, গম পাইছেনে? তো এনেকৈ জাম লাগি থাকিব লাগিব, গম পাইছে? এনেকৈ ৰখি থাকিব লাগিব আপোনাৰ যিমানে যি নহওক। তো মই আগৰ ফালে গৈ আছোঁ, বলক এতিয়া আগৰ ফালে দেখাই আছোঁ কেনেকুৱা জাম লাগি আছে, বলক চাই থাকক। মই এই ভিডিঅ'টো আপোনালোকক সকলোকে মই এটা ৰিকুৱেষ্ট কৰোঁ যে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে, গম পাইছেনে? তো মানে এইখিনিৰ মানুহৰ বহুত প্ৰব্লেম হৈ যায়, গম পাইছে? কাৰোবাৰ ডিউটি মেইনটেইন নহয়, ধৰক কেতিয়াবা ইমাৰ্জেঞ্চি হৈ যায় মেডিকেলৰ কাৰণে, তো মানে বহুত প্ৰব্লেম হৈ যায়, গম পাইছেনে? তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মামাৰ ওচৰলৈ। আমাৰ মামা কোন গমেই পাইছে সকলোৱে, তো সকলোটো চিনি পোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু মোৰ নেক্সট ভিডিঅ' এনেকুৱা কিবা এটা আহি আছে, গম পাইছেনে? তো মইতো নেক্সট দেখাই আছোঁ আপোনালোকক। তো মোৰ চেনেলটো প্লিজ যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। যদি মোক ভাল লাগে, মোৰ মানে ভিডিঅ' চাই ভাল লাগে, তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আগলৈ মই আৰু যাতে ধুনীয়া ধুনীয়া বস্তু আপোনালোকক, মই টেকনিচিয়ানো হয়, তো টেকনিকেল কাম থাকিলেও মই আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু টেকনিকেল যদি কিবা ইছ্যু থাকে, টেকনিকেল প্ৰব্লেম থাকে, তো মোক কমেণ্টত জনাই দিব। তো বাই।